এটি প্ৰেমৰ কবিতা। গীটাৰত যেতিয়া আঙুলি কপাওঁ। কবি অশোক কুমাৰ দত্ত। গীটাৰৰ লাহি কঁকালত হাত বুলালে তোমাৰ লাৱনী কঁকালত বুলোৱা যেন লাগে। গীটাৰৰ তাৰত আঙুলি পিছলালে তোমাৰ গলা চুলিদাৰী যেন লাগে। আৰু তাৰৰ ঝংকাৰত তোমাৰ মাত শুনি কৰি অহা যেন অনুভৱ হয়। তোমাৰ মৌ বৰষা মিঠা মাতৰ অনুকৰণত যেন সৃষ্টি হয় এই সুৰীয়া স্বৰ। এনে এটি অন্তৰ্ভেদি যোৱা মাতেৰেইতো তুমি মোৰ মন হৰিছিলা, যিটো আজিও অনুৰণিত হয় মোৰ কৰ্ণ গহ্বৰত। আৰু সেই মাতৰেই বহি প্ৰকাশ হয় মোৰ গীটাৰৰ সুৰত। গীটাৰৰ প্ৰতিটো চাবিয়ে তাৰ পকোৱাৰ দৰে তুমিও মোৰ মন মগজু যেন টানি ৰাখিছা, যাৰ বাবে প্ৰতিটো কৰ্ডতে মই তোমাৰ স্মৃতিকে বজাওঁ নিশাৰ নিৰ্জনতাক জীৱন সংগী কৰি।